আজি আপোনালোকলৈ মই এটি দিহানাম আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় আদৰি ল'ব। শংকৰ সূৰ্য মাধৱ চন্দ্ৰ গুৰু জগত পোহৰালে, দুয়োজনাই একেলগে গুৰু ধৰ্ম প্ৰচাৰিলে। ঐ ৰাম শংকৰ সূৰ্য মাধৱ চন্দ্ৰ গুৰু জগত পোহৰালে, দুয়োজনাই একেলগে গুৰু ধৰ্ম প্ৰচাৰিলে। ঐ ৰাম জয় জয় বত্ৰদোৱা গুৰু বৈকুণ্ঠ দূতয়, সেহি স্থানে নিজ গুৰু গুৰু ভৈলন্ত উদয়। ৰাম শংকৰ সূৰ্য মাধৱ চন্দ্ৰ গুৰু জগত পোহৰালে, দুয়োজনাই একেলগে গুৰু ধৰ্ম প্ৰচাৰিলে। ঐ ৰাম সেহি স্থানে নিজ গুৰু গুৰু পাতিল অন্তঃসাত, ৰাম নাম মহাৰত্নয় গুৰু বেখাই অন্তঃসাত। ৰাম শংকৰ সূৰ্য মাধৱ চন্দ্ৰ গুৰু জগত পোহৰালে, দুয়োজনাই একেলগে গুৰু ধৰ্ম প্ৰচাৰিলে। ঐ ৰাম মধ্যে প্ৰদক্ষিণা গুৰু দক্ষিণে নামঘৰ, মণিকূট গৃহ বান্ধিয় গুৰু ৰহিলা শংকৰ। ৰাম শংকৰ সূৰ্য মাধৱ চন্দ্ৰ গুৰু জগত পোহৰালে, দুয়োজনাই একেলগে গুৰু ধৰ্ম প্ৰচাৰিলে। বান্ধৱ কৃষ্ণ। ৰাম
পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয় তাহাতে আউজি গুৰু পুস্তকলি ক্ষয় ৰাম দক্ষিণে যাত্ৰাৰ দল পুৰুষে নিৰ্মিলা হাতু বৈকুণ্ঠৰ চিহ্ন আকিয়াদে খাই লাই ৰাম ৰাম নামে নদী নামে সাগৰ নামে সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ ৰাম নামে নদী নামে সাগৰ নামে সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ ৰাম চাৰিফালে চাৰি হাতী মহাভক্ত গণ চৈধ্যয় প্ৰসংগ কৰে নামৰ কীৰ্তন ৰাম নামে নদী নামে সাগৰ নামে সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ ঐ ৰাম উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাতি নমাই লন্ত শ্ৰীমন্ত শংকৰ ঐ ৰাম নামে নদী নামে সাগৰ নামে সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ ও হৰিয়ে হৰি নাৰায়ণ ৰাম হৰিয় হৰি ৰাম নাৰায়ণ নামে নদী নামে সাগৰ নামে সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ সেহি স্থানে নিজ গুৰু কৰি লন্ত বাস কহয় পুৰুষোত্তম দাস দাস নামে নদী নামে সাগৰ নামে সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ ও ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম ধন্যবাদ।